হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বেটীয়ে গাড়ী চলাইছে দেউতাকৰ লগত। যিহেতু দুদিনমানৰ আগতে আকৌ চলাইছিলে, আপোনালোকে যদি শ্বৰ্ট ভিডিঅ' চাইছে নিশ্চয় গম পাইছে। তাকে গাড়ী চলাই আছে আৰু কিবা নহয় কিবা এটা কৰি থাকিলে ভাল লাগে আৰু তেনেকৈ ফূৰ্তি কৰি আছোঁ। গাড়ীৰ ভিতৰতে গৈছিলোঁ কাম এটাত অলপ বাহিৰত, তাকে আহি লৈ পিনি হাজবেণ্ডে বাদাম লৈ আহিছিলে। বাদামখিনি মই তেলতে ফ্ৰাই কৰি ল'লোঁ আৰু আছিলে আলু ভুজিয়া মিক্স কৰি লওঁ। ধুনীয়া খাই কি যে টেষ্টি লাগে, নেমু অলপমান চেপি দিব লাগে আৰু টেষ্টি লাগে। তাকে মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ পিনি জলকীয়া গুড়ি অলপমান দি দিছোঁ। পিঁয়াজ যিহেতু টুকুৰা টুকুৰা কাটিলে বেয়া লাগে যে, সেইটো কাৰণে মই ভাজি লৈ পিনি দি দিছোঁ। ইয়াতে মিক্স কৰি দিছোঁ আৰু চাট মছলা অলপমান দি দিছোঁ। খাই টেষ্টি লাগিবৰ কাৰণে চাহ বনালে আৰু কিবা নহয় কিবা এটা পাছবেলা সময়ত খাওঁ লাগে, তাকে খাইছোঁ। যদি আপোনালোককো দেখাই দিছোঁ আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় জনাব। আৰু যদিও বনাই খোৱা নাই, বনাই খাই এবাৰ চাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু দেই। যদি মোৰ মিনি ব্লগবিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব আৰু বহুত মৰম দিব। আজিলৈ আহিছোঁ তেনেহ'লে।